নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকক মই মেথমেটিক্সত টেটত কেনেকৈ বেছি নম্বৰ পাব পাৰি তাৰ কেইটামান টিপছ আপোনালোকক দাঙি ধৰিম তাৰ আগতে মোৰ এই চেনেলটো আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ সকলোৰে এটাই প্ৰশ্ন কমন প্ৰশ্ন যে টেটত মেথমেটিক্সৰ কাৰণে ফেল পড়ায় বহুতে মোক ৰিকুৱেষ্ট কৰিছিল যে স্যাৰ মেথমেটিক্সত কেনেকৈ আমি বেছি নম্বৰ পাব পাৰোঁ তাৰ কেইটামান টিপছ দিয়ক গতিকে সেই হিচাপত মই কেইটামান পইণ্ট বা টিপছ আপোনালোকক দাঙি ধৰিব বিচাৰিছোঁ আশা কৰোঁ আপোনালোকে উপকাৰ হ'ব প্ৰথমটো টিপছ হ'ল যে আপোনালোকে মেথমেটিক্সৰ যিখন সিলেবাছ আছে সিলেবাছখন ভালকৈ চাই ল'ব চাই পিনে প্ৰতিটো কন্টেন্ট আপোনালোকে পঢ়া শুনা কৰি ভালকৈ বুজি ল'ব যে কি দিয়া আছে কি দিয়া নাই সেই হিচাপে আপোনালোকে অধ্যয়ন কৰিব তেতিয়া আপোনালোকৰ নিশ্চয় উপকাৰ হ'ব আৰু আপোনালোকক মই সিলেবাছখন ভালকৈ বুজি পাবৰ কাৰণে স্ক্ৰীনত সিলেবাছখন দি দিছোঁ সিলেবাছখন ভালদৰে চাই ল'ব যোৱা বছৰ যিখন মেথমেটিক্সৰ সিলেবাছ আছিলে সেই সিলেবাছখন মই দি দিছোঁ আপোনালোকে স্ক্ৰীনত দেখা পাই আছে এখন ভালকে আপোনালোকে চাই ল'ব আৰু কি বস্তু দি আছে এই বিষয়ে ভালকৈ বুজি ল'ব নেক্সট পইণ্টটো হ'ল যে কন্টেন্টছ ওয়াইজ তথ্যসমূহ আহৰণ কৰি নোটছ বনাই ল'ব অলৰেডি যিখিনি কন্টেন্ট আপোনালোকে পঢ়িলে বা চালে সিলেবাছত সেই কন্টেন্ট অনুসৰি আপোনালোকে এখন নোটছ বুক বনাই ল'ব তেতিয়া আপোনালোকৰ জ্ঞান আহৰণত সুবিধা হ'ব থাৰ্ড পইণ্টটো হ'ল যে প্ৰয়োজনীয় সূত্ৰ এখন তালিকা প্ৰস্তুত কৰিব লাগিব অংকত যিখিনি আমাক সূত্ৰ লাগিব সেই সূত্ৰখিনি এখন নিৰ্দিষ্ট তালিকা আপোনালোকে প্ৰস্তুত কৰিব যে কি সূত্ৰ লাগিব মই আপোনালোকক প্ৰয়োজনীয় সূত্ৰসমূহৰ এখন তালিকা দিছোঁ লাভ আৰু লোকচান সম্পৰ্কীয় সাধাৰণ সমস্যাৱলীৰ কিছুমান সূত্ৰ আছে এই সূত্ৰসমূহ মই আপোনালোকক স্ক্ৰীনত দি দিছোঁ চাই ল'ব আৰু এইবোৰ আপোনালোকে তালিকা কৰি ল'ব এখন চাৰ্ট বনাই ল'ব এইবোৰ সূত্ৰ আমাক টেটৰ কাৰণে বিশেষ প্ৰয়োজন হয় এইবিলাক সূত্ৰ দিয়ে আমাক অংক আহে পৰীক্ষাত আৰু বিভিন্ন জ্যামিতিক চিত্ৰৰ দৈৰ্ঘ্য পৰিসীমা কালি সম্বন্ধীয় যিবিলাক সূত্ৰ আছে যিবিলাক আমাক টেটৰ কাৰণে খুবেই প্ৰয়োজনীয় এইবোৰ মই দাঙি ধৰিছোঁ আপোনালোকে স্ক্ৰীনত দেখা পাই আছে গতিকে এইবোৰ আপোনালোকে কাইণ্ডলি নোটছ এখন বনাই ল'ব নোটছ বনাই এইবিলাক সূত্ৰ আপোনালোকে লিখি লিপিবদ্ধ কৰি ৰাখিব এই সূত্ৰখিনিয়ে আমাক বেছিকৈ লাগিব টেটৰ কাৰণে কিছুমান নিয়ম কিছুমান দিয়া আছে জোখ মাপ ওজন সময় ধাৰণ ক্ষমতা আয়তন সম্বন্ধীয় এই নিয়ম বা পদ্ধতিসমূহ আপোনালোকে জানিব লাগিব আয়তন ধাৰকত্ব হৰ সময়ৰ জোখ মাপ এইবিলাকৰ বিষয়েও দিয়া আছে স্ক্ৰীনত এইবিলাক আমাক লাগে টেটৰ কাৰণে সংখ্যাৰ চানেকি ইয়াৰ ওপৰতো আমাৰ বহুতো কুৱেশ্যন আহে গতিকে ত্ৰিভুজাকৃতিৰ সংখ্যাও আহে এইবিলাক সূত্ৰ দিয়া আছে নিয়ম দিয়া আছে ভালকৈ পঢ়ি ল'ব 4 নম্বৰ পইণ্টটো হ'ল যে এই সূত্ৰসমূহ আপোনালোকে মুখস্থ কৰি ল'ব অলৰেডি আপোনালোকৰ যিবোৰ সূত্ৰ মই স্ক্ৰীনত দিছোঁ এই সূত্ৰবোৰ আপোনালোকে মুখস্থ কৰি ল'ব তেতিয়াহে আপোনালোকৰ উপকাৰ হ'ব নেক্সট পইণ্টটো হ'ল যে মই যিবিলাক সূত্ৰ দিছোঁ এই সূত্ৰবিলাক দি প্ৰত্যেক দিনাই প্ৰতিটো সূত্ৰ দি অতি কমেও এটা অংক কৰিবলৈ যত্ন কৰিব তেতিয়া কি হ'ব প্ৰতিটো সূত্ৰ আপোনাৰ মুখস্থ হৈ গ'ল লগে প্ৰতিটো সূত্ৰতে আপোনাৰ এটা অংক কৰা হৈ গ'ল ৰিভিজনো হৈ গ'ল যাৰ ফলত আপোনাৰ কম কষ্টত সহজে ভাল নম্বৰ পাব পাৰিব নেক্সট পইণ্টটো হ'ল অৰ্থাৎ 6 নম্বৰ পইণ্টটো হ'ল যে অংকৰ নিয়মসমূহ শুদ্ধকৈ জানি ল'ব নিয়ম দিয়া আছে এই নিয়মসমূহ ভালদৰে শুদ্ধভাৱে অংকবিলাক কৰা নিয়মসমূহ জানিব তেতিয়া আপোনালোকে বেছি নম্বৰ পাব আৰু নেক্সট পইণ্টটো হ'ল 7 নম্বৰ পইণ্ট এইটো বহুত ইম্পৰ্টেণ্ট হয় যে
টেটৰ কাৰণে আপোনালোকে ডাঙৰ ডাঙৰ অংকবিলাক লৈ বেছি সময় মাথা মাৰি সময় নষ্ট নকৰিব কি হয় টেট পৰীক্ষাত সহজ সহজ কুৱেশ্যনবিলাকে আহে বেছিকেলি 1-2 নম্বৰীয়া প্ৰশ্নবিলাকৰ যিবিলাক অংক এইবিলাকেহে আহে টেটৰ কাৰণে গতিকে 4-5 নম্বৰীয়া ডাঙৰ ডাঙৰ অংকবিলাক লৈ মাথা মাৰি সময় নষ্ট নকৰি সৰু সৰু অংকবিলাকত বেছি মাথা মাৰিব ডাঙৰ ডাঙৰ অংকবিলাক পাৰিলে আপোনালোকে স্কিপ কৰিব নেক্সট পইণ্ট হ'ল যে প্ৰিভিয়াছ ইয়াৰৰ অংকবোৰ আপোনালোকে কেনে ধৰণৰ কুৱেশ্যন আহিছিল পৰীক্ষাত এই কুৱেশ্যনবিলাক আপোনালোকে চাব নেটত আজিকালি এভেইলেবল আছে এইবিলাক আপোনালোকে ডাউনলোড কৰি ঘৰত প্ৰেক্টিছ কৰিব যে কেনে ধৰণৰ কুৱেশ্যন আহিছিল যোৱাবাৰ সেই কুৱেশ্যনসমূহ আপোনালোকে প্ৰেক্টিছ কৰিবলৈ ধৰিব তেতিয়া এটা আইডিয়া আহিব যে কেনেকুৱা টাইপৰ কুৱেশ্যন আহে তেতিয়া নিশ্চয় ভাল ফল পাব 9 নম্বৰ পইণ্টটো হ'ল যে পৰীক্ষাত সহজ লগা প্ৰশ্নবোৰ আগতে কৰিব যিবিলাক প্ৰশ্ন সহজ লাগে আপোনাৰ কাৰণে যিবিলাক অংক আপুনি কৰিব সুবিধা পাইছে সহজ পাইছে যিবিলাক আপুনি বুজি পাইছে বা আপোনাৰ কাৰণে একেবাৰে সহজ যেন লাগিছে সেইবিলাক কুৱেশ্যনহে আপুনি আগতে কৰিব বা সেইবিলাক অংকহে আগতে কৰি ল'ব যাতে সময় অপচয় নহয় সময়ৰ যাতে কোনো ধৰণৰ অপচয় পৰীক্ষাত নহয় এইটো বেছিকেলি আপুনি চাব লাগিব সেইকাৰণে সহজ সহজ লগা যিবিলাক অংক সেইবিলাক আগতে কৰি ল'ব তেতিয়া আপোনাৰ বহুত উপকাৰ হ'ব নেক্সট পইণ্ট হ'ল যে টান লগা যিবিলাক অংক সেই অংকবিলাক কৰিব যদি নোৱাৰে তেতিয়াহ'লে বেছি সময় লাগি নাথাকিব টান লগা অংকবিলাকত আপুনি বেছি সময় মাথা মাৰি সময় নষ্ট নকৰি যিবিলাক সহজ সহজ লাগে সেইবিলাকহে কৰিব কাৰণ টান অংকবিলাকত যদি আপোনাৰ সময় বেছি লাগে বা বেছি সময় মাথা মাৰে তেতিয়া সহজ লগা যিবিলাক অংক সেইবিলাক ৰৈ যাব বা আপুনি যিবিলাক জনা কুৱেশ্যন সেইবিলাক ৰৈ যাব পিছত আপুনি হয়তো সময়ৰ অভাৱত সেই জনা কুৱেশ্যনবিলাক পৰীক্ষাত এৰি থৈ আহিব লাগিব গতিকে বন্ধুসকল আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকে চাই বহুত ভাল পাইছে বহুত উপকাৰ হ'ব গতিকে ভিডিঅ'টো চাই যদি সঁচাকৈ ভাল লাগিছে নিশ্চয় আপোনালোকে কমেণ্টত জনাব মোক আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ এই চেনেলটোত মই গণিতৰ প্ৰতিটো কণ্টেণ্ট ৱাইজ যিমান পাৰোঁ প্ৰতিটো কণ্টেণ্ট ৱাইজ প্ৰতিটো টপিক ৱাইজ মই অংকৰ নিয়মসমূহ বা যিবিলাক নোটছ আপোনালোকক লাগে সেই নোটছসমূহ মই আপোনালোকক দাঙি ধৰিম গতিকে সেইকাৰণে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তেতিয়াহ'লে আপোনালোকে মোৰ যিবিলাক ভিডিঅ' আহিব লগে লগে সেই ভিডিঅ'বিলাক আপোনালোকে চাব পাৰিব গতিকে বন্ধুসকল আপোনালোক সকলোৰে মই শুভকামনা যাচিলোঁ যাতে আপোনালোক সকলোৱে মেথছত ভাল নম্বৰ পায় তাৰ কামনা ৰাখিলোঁ আৰু আপোনালোকক সকলোকে মই আকৌ পুনৰবাৰ ৰিকুৱেষ্ট কৰিলোঁ যে মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে আপোনালোকে ভাল ভিডিঅ'বিলাক পাই থাকিব ধন্যবাদ